মায়ে মই বিহু বুলি লাডু বনাই আছোঁ। লাডু বনাব ভাল হ'লে এনেকৈ বনাব লাগিব ন, নবনালে নহ'ব দেই। গুড মৰ্ণিং এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে কাতি বিহু অৰ্থাৎ কঙালী বিহুৰ বহুত শুভকামনা জনাইছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন, শেৱালি ফুলৰ তলটো ইমান শুৱনি লাগিছে দেখিবলৈ। শেৱালি ফুল বুটলি থাকোঁতে মোৰ গীত এটি মনলৈ আহিলে। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। কাতি বিহু দিনটো মই কেনেদৰে পালন কৰোঁ তেনেকৈ চাই থাকিব দেই। মই গা পা ধুই আহিলোঁ, এতিয়া আমি জলপান খাম, দেখাই আছোঁ চাই থাকিব। বিহু বুলি ৰুটিয়ে চব্জি খাই আছোঁ, বুট দাইল আৰু আলু ভাজি। ৰাতিপুৱা আহাৰ যিহেতু আজি বিহু ভাত খাবলৈতো নাপায়, ৰুটি চব্জিকে খাই আছোঁ আৰু। কি কৰি আছে মা? এই চুজি ভাজিছোঁ, এফালে নাৰিকল আৰু চেনি মানে লাডু বনাবৰ কাৰণে প্ৰস্তুত কৰি আছোঁ। বিহু বুলি নে? বিহু বুলি আৰুনো কি বুলি হ'ব। অঁ, বিহু বুলিহে আজিকালি এইবিলাক নাখায়ে ল'ৰা ছোৱালীবোৰ। এয়া চুজি এয়া চুজি ফ্ৰাই কৰিলা? ফ্ৰাই কৰা হৈছে আৰু এয়া কি? এয়া মানে নাৰিকল আৰু চেনি পেষ্ট বনাইছোঁ, মানে চুজি লাড়ু বনাবৰ কাৰণে। চুজি লাডু বনাবলৈ চুজিৰ লগত বনাম যে, সেইটো কাৰণে পেষ্টটো বনাই ল'লোঁ। এতিয়া ইয়াত মানে অকণ লৈ পেলাই থালত ল'ম, লৈ পেলাই অকণ লৈ পেলাই মানে লাডু বনাবলৈ ইতিমধ্যে ৰেডি হৈছোঁ আৰু। লাডু বনাই আছা? অঁ, লাডু বনাই আছোঁ। বিহুৰ শুভেচ্ছা দি দিয়া সকলোলৈকে। মোৰ তৰফৰ পৰা সকলোলৈকে বিহুৰ অভিনন্দন থাকিলে। মায়ে মই বিহু বুলি লাডু বনাই আছোঁ। মই ভালকৈ নাজানো বনাবলৈ, বনাইছোঁ মাৰ লগত। ছোৱালী মানুহৰ লাডুটো বনাবলৈ জানিব লাগিব, সেইকাৰণে শিকাই আছোঁ আকৌ মই। আগতে পঢ়া শুনা বুলিয়ে গ'ল, এতিয়া ঘৰত নাথাকেই। এতিয়া বোলো লাডু কেইটামান বনাওঁ, বনালেহি। ইয়াৰ আগৰবাৰ নৱকক বনাবলৈ শিকালোঁ। লাডু পাৰিছোঁ অলপ অলপ। চাওঁ টান হৈছে নে নাই। টানিব লাগিব, এনেকৈ টানিব লাগিব দেই, এনেকৈ নহ'ব। এনেকৈ টানিব লাগিব, জোৰছে টানিব লাগিব, তেতিয়াহে হ'ব। শিকিব লাগিব, শিকিলে চব পাৰি। চাওঁ, হৈছে আকৌ হৈছে, পাৰিবি আৰু নোৱাৰিবি। তাইটোও হৈছে। বৌ আহিলে বা আমাৰ লগত লাডু বনাবলৈ। বৰ ভাল হ'লে এনেকৈ বনাব লাগিব ন, নবনালে নহ'ব দেই। আঁতৰি গৈছে। নাই ভাবি কৰি এইটো মই বনোৱা লাডু। এইটো চাওক, এইটো চাওক। অঁ, হৈছে আকৌ, ধুনীয়া হৈছে। এইটো মই বনোৱা লাডু চাওক, এইটো চাওক, গোল হৈছে। চাওঁ তোমাৰটো চাওঁ। অঁ, তোমাৰটো ধুনীয়া হৈছে, ধুনীয়া। পাৰিবি। এটা মই হাত নিদিলেও হ'ব, ঠিকে আছে। লাডু বনাই ইতিমধ্যে হৈয়ে গ'লগৈ। ইয়া লাডু ময়ো বনাইছোঁ ইয়াত বাৰু। ইয়া লাডু বনাই হৈ গ'ল আমাৰ। এনেকৈ ৰংগোলী বনাই কোনে কোনে ভাল পায় মোক জনাবচোন। মই কিন্তু ৰংগোলী বনাই বহুত ভাল পাওঁ। কাতি বিহু, লক্ষী পূজা, দীপাৱলী আহিলে মোৰ মনটো খুব ভাল লাগে, কিয়নো মই ৰংগোলী বনাব পাওঁ যে। এতিয়া চাওক, মই এটি ধুনীয়া ৰংগোলী, ধুনীয়া ঠিক মোৰ কাৰণে ধুনীয়া, মই ইমান ভাল নহয় যদিও মোৰ কাৰণে মানে ভালেই আৰু। ৰংগোলী এটা ধুনীয়াকৈ মই তৈয়াৰ কৰিম।
এয়া প্ৰায়খিনি হৈছেগৈ মোৰ ৰংগোলী আঁকি। মই আপোনালোকক সম্পূৰ্ণকৈ দেখাই আছোঁ, চাই থাকক। এইটো মোৰ ৰংগোলী। মা শৰাই যোগাৰ কৰি আছা নি? অঁ এই আজি কাতি বিহু নহয়, চাকি গছ জ্বলালোঁ। অঁ তেওঁৰ ওচৰতে বোলো এইয়া চাকি জ্বলালে। আগবঢ়াওঁ, অঁ তাৰে যা যোগাৰ কৰি আছোঁ। দেৰিয়ে হৈছে অকণমান। আৰু অলপ পাছত আমি প্ৰাৰ্থনা কৰিম ন সকলোৱে? তাৰপিছত শৰাইখন সজাৰ পিছত প্ৰাৰ্থনা কৰিব লাগিব। এতিয়া চাকি গছ জ্বলালোঁ, শংখ ঘণ্টা বজালোঁ, উৰুলি দিলোঁ। তীৰতে গৈ হৈল তপস্বিনী, ধ্যান মগ্ন অৱস্থাত দেৱ গজানন, তুলসীয়ে দেখি তেওঁকে কৰিলে বৰণ। কাতি বিহু শৰাই আমাৰ এয়া ভাগিলে। এতিয়া আমি সকলোৱে মিলি পেলাই প্ৰসাদ খাম।